গাইজ কথা এটা কওঁ আপোনালোকক কোনোবাই যদি য'তে যাক আপাৰ নামনি যোনটো অঞ্চলতে যাক অসমৰ বাহিৰত অসমৰ ভিতৰত য'তে যাক ঠিক আছে ভোটটো আপোনালোকে ভাৰততে দিয়ে আমিতো ইণ্টাৰনেশ্যনেল হিচাপে আমাৰ মানুহ ভাৰতৰ বাহিৰতো যাই ফুৰিব ঠিক আছে মই সেইটো ক'ব নাযাওঁ মই এতিয়া মেইন কথাটো ক'বলৈ আহিছোঁ আপোনালোকক যদি কোনোবাই ক'ৰবাত যোৱাৰ পিছত যদি আপোনালোকক হাত তোলে মাৰ দিয়ে বিনা দুখত কিবা যদি ভকি থাকে আপোনালোকে হয়তো মাত দিবই কিবা এটা তাৰপিছত বিনা দুখত আপোনালোকে গম পায় আপোনালোক বিনা দুখত ভকি আছে তেতিয়া আপোনালোকে মাত দিছে তেতিয়া আপোনালোক যদি হাত তুলি দিয়ে হাত তুলি দিয়াৰ পিছত আপোনালোকে কি কৰিব কওকচোন মাৰ খাব ভয় নকৰিব মাৰ দিব ভয় নকৰিব তাৰমানে কিয় কৈছোঁ কথাটো কওকচোন তাৰমানে আপোনালোকক যে আজি মাৰ দিছে পটক কৰি ভিডিঅ' কিছুমান কৰিছে কিছুমান হয়তো নকৰি পেলাই হয়তো ডেড বডি কৰি পেলাই দিব পাৰে আপোনালোকক তেতিয়া আপোনালোকে কি কৰিব ডেড বডিটো ডেড বডি হৈ গ'ল সিহঁতক পেলাই দিলে তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে ডেড বডি হৈ গ'ল কিন্তু আপোনালোকে একো কৰিব নোৱাৰে আপোনালোকে মৰিয়ে গ'ল অলৰেডি হয়নে নহয় অলৰেডিটো মৰি গ'ল তো আপোনালোকে সেই জিন্দা থকা অৱস্থাত কি কৰিব আপোনালোকে যদি নিৰ্দোষী বিনা দুখত যদি মাৰ খাই আছে তেতিয়াহ'লে আপোনালোকে মাৰ দিব ভয় নকৰিব মাৰ খাবও ভয় নকৰিব মাৰ দিবও ভয় নকৰিব এইটো কথা সদায় মনত ৰাখিব দেই তাৰপিছত আইনখন আহিব আমাৰ চি এমে কৈছে ন আইন হাতত তুলি ল'ব লাগিবই আইন হাতত তুলি ল'ব লাগিব আমাৰ আইন নাই আইন আজিকালি হাতত তুলি লয় চি এমে কিয় কৈছে কথাটো চি এমে তেতিয়াহ'লে ভুল কৰিছে চি এমক তেতিয়াহ'লে আইনে ধৰক চি এমক তেতিয়াহ'লে আইনে ধৰক আইন যে হাতত তুলি ল'ব লাগিব কিয় কৈছে মানুহ ডেড বডি কৰিব কাৰণে কৈছিলে নেকি নে কিয় কৈছিলে সেইটো চি এমক ধৰক কি কৈছিলে আইন হাতত তুলি ল'বই লাগিব এনেকৈ কৈছিলে হয়নে নহয় আইনখন হাতত তুলি ল'বই লাগিব আইনখন হাতত তুলি ল'ব লাগিব কোনে ভুল কৰিছে সেইটো কওক ভুল কোনে কৰি আছে মানুহ কি ডেড বডি বনাবলৈ বিচাৰিছে নেকি বিনা দুখত মানুহ ইয়াতে ভোট দিব ইয়াতে থাকিব কোনো বাংলাদেশ চিনিও নাপায় কোনো বাল আৰু এইফালে মানুহ ডেড বডি বনাব সেনেকুৱা কথা নেকি ডেড বডি বনাবলৈ ইমান বছৰে ভোট লৈ পেলাই মানুহৰ পৰা আমাৰ পৰা হওক যাৰ পৰা নহওক আমিতো গৰীয়া মুছলিম মিয়া মানুহৰ পৰা চিয়া মানুহৰ পৰা চব আমি অসমীয়া মিয়া চবকে চিনি পাওঁ চবৰ লগতে আমাৰ ভাল চব জেগাতে তো মিয়া চিয়া চব লগতে ভোট লৈ পেলাই এতিয়া কি ফাল্টি উল্টা পুল্টা টেমা মেমা কথা কোৱা হৈছে কিছুমানক গৰীয়া মুছলিমে হওক লাগিলে কিবা মিয়া মুছলিমে হওক সেইবিলাক মাৰি লাভ নাই নহয় ঠিক আছে ঠিক আছে কি খাওঁ কি নাখাওঁ সেইটো মনত কৰক তাৰমানে যি কি হৈছে কি নহৈছে সেইবিলাক মনত কৰক বাৰু যি কি নহওক ভাল বেয়া সেইটো হ'ল কিন্তু মাৰ খাই আহিব কি গাত তেজ নাই নেকি তেজ নাই তেজত শক্তি নাই নেকি আৰে এটা কথা কওক কোনোবাই মাৰ দিব কোনোবাই বদমাচি কৰিব এইটো এটা অপৰাধ হয় বুজি পাইছে আপোনালোকে ভয় নকৰিব অপৰাধ হয় এইটো আৰু অপৰাধটোক অপৰাধীক ধৰিব ভয় নকৰিব সেইটো এটা পলিটিক্স কৰি কথা কৈ অপৰাধ কৰে আপোনালোকেও পলিটিক্স কৰি কথা ক'ব কাৰণ আপোনালোকে মানুহৰ লগত অত্যাচাৰ কৰা নাই আপোনালোকে মানুহক অশান্তি দিয়া নাই আপোনালোকে দুখ কৰা নাই তে ভয় নকৰিব দুখ যোনে কৰিছে সি যিমানে পলিটিক্স নকৰক কিয় আৰু দুখ যোনে কৰা নাই সি মৰি গ'লেও মৰি হ'লেও মনে আধা মৰা হৈও কথা পাতিব সত্যই হয় যিমানে যি নহওক বুজি পালে এটা কথা কওঁ সেইবিলাক কৈ লাভ নাই মই গণেশগুৰিত স্কুটি লৈ গৈ থাকোঁতে বালৰে কোনোবা ল'ৰা এটা জহৰা ৰেণ্ডিৰ পোৱালি এটাই কেলা পিছফালৰ পৰা পটকৈ এটেক কৰি দিছে কোনো ৰেণ্ডি পোৱালি কিয় এটেক কৰিছে নাজানো আৰু দেই কোনোবাই কৈছে সেইটো কাৰণে কোনোবাই কৈছে এইটো মাক এটেক কৰিছে গণেশগুৰিৰ ওচৰত দুবাৰ এটেক কৰিছে মই চিনি নাপাওঁ কোন আপোনালোকে এটেক কৰিছে বেছি কৰি পাইছে কোন ইমান গুণ্ডাগিৰি বদমাছ কৰিছে ন এনেকুৱা তাৰপিছত স্কুটি ৰখাই আকৌ ৰখিব দিছে মোক মই ৰখিছোঁ স্কুটি ৰখাই পাথৰ কেইটামান লৈ এটা ওপৰতে মূৰৰ ওপৰতে মাৰিছোঁ পলাইছে কিয় পলাইছে যদি সেনেকুৱা ৰখি থাকিলেহেঁতেন আৰু এটেক কৰিলেহেঁতেন বুজি পাইছে পিছফালৰ পৰা এটেক কৰিছে গম নাপাওঁ ন তো তাৰপিছত যেতিয়া পাথৰ ল'লে পলাইছে বুজি পাইছে পটককৈ পিছফালৰ পৰা এটেক কৰিছে কিমান মানুহ বেয়া থাকে চাওক তেতিয়া পাথৰত দৌৰাইছোঁ বাপেকে লাষ্ট ফিনিচিং হাৰাম জেদাকেইটাক